গুড মৰ্নিং মই আজি আপোনালোকক বস্তু এটা দেখাব বিচাৰিছোঁ চাওঁচোন আহক চ' ফ্ৰেণ্ডছ চাওক এই গোলাপ ফুলপাহ আজি লগোৱা বেছি দিন হোৱা নাছিলে গোলাপ ফুলটো আজি ফুলি উঠিছে কিমান ধুনীয়া লাগিছে দেখিছে আৰু এইজোপা মই বেছি ডাঙৰ পটত লগা নাই এই দেখিছেই ন এই সৰু পট এটাত লগাইছোঁ আৰু বেছি দিন হোৱাই নাছিলে আজি ৰাতিপুৱাই ফুলপাহ দেখি পেলাই মোৰ মনটোৱে ভাল লাগি গ'ল আৰু এইজোপা লগা আছে ইয়াত এইজোপাটো ফুল লাগিব আৰু এয়া দেখিছে এইজোপা সৰু পটতে লগাইছোঁ দেই সৰু পটতে লগোৱা আছে আৰু এগেইন বৰষুণ আজিও সেম মৰ্নিং টি মই এতিয়া ৰাতিপুৱা লাল চাহ একাপ খাই লওঁ গাইজ মই কেইদিনমানৰ আগত এমেজনৰ পৰা বস্তু দুটামান অৰ্ডাৰ কৰিছিলোঁ যাৰে এটা পাৰ্চেল আজি আহি পালেহি দেখিছেই হয় কিন্তু এতিয়ালৈকে মই এইটো খোলা নাই ভাবিলোঁ আজি আপোনালোকৰ লগত একেলগে ইয়াৰ আনবক্সিংটো কৰোঁ আৰু চাওঁচোন কিনো মই অৰ্ডাৰ কৰিছিলোঁ ত' ব'লক এতিয়া আনবক্সিং কৰোঁ মই এইটো গ্লু গান অৰ্ডাৰ দিছিলোঁ কিন্তু আজি আহি পালেহি এই গ্লু গানটো ৰিচেণ্টলি মই এটা মোক প্ৰথম ব্লগটোত দেখাইছিলোঁ মই বটল পেইণ্টিং নতুনকৈ এটা হবি ট্ৰাই কৰি আছিলোঁ বুলি যে বটল পেইণ্টিং কৰি আছোঁ মই এতিয়া বটল ডেক'ৰেশ্যনৰ কাৰণে মোক এই গ্লু গানটো লাগিছিল চ' মই এমেজনৰ পৰা অৰ্ডাৰ কৰিলোঁ এইটো দেখিছেই এতিয়া চাওঁ এইটো খুলি পেলাই এইটো হৈছে মই অৰ্ডাৰ দিয়া গ্লু গানটো আৰু এইকেইটা ইয়াৰ লগতে ষ্টিক ইয়াৰ লগতে দিছে 5ডাল চ' এইটো খুলি পেলাই এবাৰ ট্ৰাই কৰি চাওঁ এইটো এপটেক ডিলছৰ হয় কোৱালিটিটো ভালেই লাগিছে এমেজনত এৰাউণ্ড এইটো মোৰ 300 মান লৈছিলে কিন্তু ইয়াতকৈ কমতো পাই যায় কিন্তু মই সেই কম যোনখিনি কম দেখিছিলোঁ প্ৰাইচটো য'ৰ কম দেখিছিলোঁ সেইটোত মানে মোৰ অৰ্ডাৰ দিবলৈ মোৰ অলপ ৰিস্ক লাগিলে হয়তো কোৱালিটি বা কেনেকুৱা থাকে তো সেইটো কাৰণে মই যে এৰাউণ্ড 300 মানৰে প্ৰাইচটো আছিলে এমেজনত দিছিলোঁ আৰু এইটো ষ্টেণ্ড দিছে ষ্টেণ্ড মানে আপুনি এনেকৈ থৈ দিব পাৰে যেতিয়া গ্লুটো গৰম হৈ থাকে তেতিয়া এই বস্তুটো বহুত গৰম হৈ যায় তো এইটো কেতিয়াও আপোনালোকে টাচ নকৰিব আৰু যেতিয়া গ্লুটো গৰম হৈ যাব তেতিয়া যদি থ'বলৈ মন গৈছে গ্লুটো কিবা লগোৱাৰ পিছত ইউজ কৰাৰ পিছত যদি থ'ব বিচাৰিছে তেনেকৈ এই ষ্টেণ্ডটো লগাই পেলাই থৈ দিব পাৰে চ' এতিয়া এইটো ইউজ কৰিবলৈ এইডাল গ্লু ষ্টিকডাল এনেকৈ সুমুৱাই দিব লাগে ভিতৰলৈকে সুমুৱাই দিব লাগে আৰু এতিয়া এইটো কানেক্ট কৰি গৰম কৰি লওঁ গ্লুটো তাৰপিছত ইউজ কৰি চাওঁ এইটো কানেক্ট কৰি দিলোঁ এতিয়া অন কৰি দিওঁ এইটো ৰেড কালাৰ লাইটটো জ্বলি গৈছে মানে এইটো ষ্টাৰ্ট হৈছে গৰম হ'বলৈ আৰু গৰম হোৱা সময়কণ আমি এনেকৈ এই ষ্টেণ্ডডাল দি পেলাই এনেকৈ থৈ দিওঁ
আৰু 1-2 মিনিটৰ পিছত এইটো যেতিয়া মেল্ট হৈ যাব তাৰপিছত আমি এইটো ইউজ কৰিব পাৰিম সো এতিয়া আমি এইটো অফ কৰি দিছোঁ আৰু ক'ব বিচাৰিছোঁ যে এইটো 100 ওৱাটৰ গ্লু গান হয় আৰু এতিয়া গৰম হৈ গ'ল ইয়াৰ পৰা গ্লুটো ওলাব কিন্তু এই বস্তুটো বহুত গৰম হৈ আছে এইটো আপোনালোকে প্লিজ কানেক্ট গৰম হোৱাৰ পিছত এইটো কেতিয়াও টাচ নকৰিব আৰু থ'ব লাগিলে আপোনালোকে এই ষ্টেণ্ডটো ইউজ কৰি ল'ব আৰু এতিয়া চাওঁচোন আহক গ্লুটো ইয়াৰ ভিতৰত এইটো মেল্ট হৈ যায় আপোনাক এডাল ষ্টিক শেষ হৈ গ'লে আকৌ সেকেন্ড এডাল ইয়াৰ পিছত এইটো যোনটো হোল দিয়া আছে ইয়াৰ ভিতৰতে লগাই দিব পাৰিব গাইজ আজি ব্লগটো ইমানতে সামৰিছোঁ যদি ব্লগটো চাই ভাল পাইছে তেনে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড থেংকছ ফৰ ৱাচিং বাই বাই